নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। 1 নম্বৰ প্ৰশ্ন, ডিক্ৰং ৰিভাৰ ফ্ল'জ থ্ৰু হুইচ ডিষ্ট্ৰিক্ট? ডিক্ৰং নদী কোন জিলাৰ মাজেৰে বৈ গৈছে? ইয়াৰ উত্তৰটো হয় লখিমপুৰ ডিষ্ট্ৰিক্ট। 2 নম্বৰ প্ৰশ্ন, হোৱাট ইজ দ্য ষ্টেট ট্ৰী অফ আছাম? অসমৰ ৰাজ্যিক গছ কি? ইয়াৰ উত্তৰটো হ'ব হলং। 3 নম্বৰ প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট টি প্লেটাৰ ইন ইণ্ডিয়া ৱাজ? ভাৰতৰ প্ৰথম চাহ ৰোপণকাৰী কোন আছিল? ইয়াৰ উত্তৰটো হ'ব মণিৰাম দেৱান। 4 নম্বৰ প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট এভাৰ নেশ্যনেল এৱাৰ্ড উইনাৰ আছামিজ ছিংগাৰ ইজ? প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰা অসমীয়া গায়ক কোন আছিল? ইয়াৰ উত্তৰটো হ'ব তৰালী শৰ্মা। 5 নম্বৰ প্ৰশ্ন, হু ইজ অলছ' ন'ন এজ দ্য লায়ন মেন অফ আছাম? অসমৰ সিংহ পুৰুষ বুলি কাক জনা যায়? ইয়াৰ উত্তৰটো হ'ব ৰাধা গোবিন্দ বৰুৱা। দ্য এনচিয়েণ্ট চিটি বেংমৰা ইজ প্ৰেজেণ্টলি ন'ন এজ? প্ৰাচীন চহৰ বেংমৰা বৰ্তমান কি নামেৰে জনাজাত? ইয়াৰ উত্তৰটো হ'ব তিনচুকীয়া। 7 নম্বৰ প্ৰশ্ন, হুৱেন ডিড ভোগেশ্বৰ বৰুৱা ৰিচিভড অৰ্জুন এৱাৰ্ড? ভোগেশ্বৰ বৰুৱাই কেতিয়া অৰ্জুন বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব 1966 চনত। 8 নম্বৰ প্ৰশ্ন, হুৱেন ডিড আছাম গেট ইটছ ষ্টেটহুড? অসমে কেতিয়া ইয়াৰ ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব 1950 চনত। 9 নম্বৰ প্ৰশ্ন, হুৱেন ৱাজ দ্য নৰ্থ ইষ্টাৰ্ণ ৰেলৱে NRF ৱাজ ছেট আপ? কেতিয়া উত্তৰ পূব ৰেলৱে স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব 14 এপ্ৰিল 1992 চনৰ 14 এপ্ৰিল তাৰিখে। 10 নম্বৰ প্ৰশ্ন, হু পাব্লিছ দ্য ফাৰ্ষ্ট বুক অন আছামিজ গ্ৰামাৰ? অসমীয়া ব্যাকৰণৰ প্ৰথমখন কিতাপ কোনে প্ৰকাশ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব নাথান ব্ৰাউন। 11 নম্বৰ প্ৰশ্ন, হুৱেন ৱাজ বেংগলী লেংগুৱেজ ইন্ট্ৰডিউচড ইন দ্য স্কুল এণ্ড কোৰ্ট অফ আছাম? অসমৰ বিদ্যালয় আৰু আদালতত কেতিয়া বাংলা ভাষাৰ প্ৰচলন হৈছিল? 1836 চনত। 12 নম্বৰ প্ৰশ্ন, দ্য ফাৰ্ষ্ট প্ৰিণ্টিং প্ৰেছ ৱাজ ছেট আপ ইন হুইচ প্লেচ অফ আছাম? অসমৰ কোন ঠাইত প্ৰথম ছপাশাল স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব তিনচুকীয়া জিলাৰ শদিয়াত। 13 নম্বৰ প্ৰশ্ন, ইণ্ডিয়াছ ফাৰ্ষ্ট পিয়ৰ গ্ৰীণ হাইড্ৰজেন প্লাণ্ট হেজ বিন কমিছনড ইন হুইচ ষ্টেট? ভাৰতৰ প্ৰথমটো বিশুদ্ধ সেউজ হাইড্ৰজেন উদ্যোগ কোনখন ৰাজ্যত আৰম্ভ হৈছে? ইয়াৰ উত্তৰটো হ'ব আছাম, অসমত। 14 নম্বৰ প্ৰশ্ন, হু অন দ্য সাহিত্য একাডেমী এৱাৰ্ড 2017 ইন আছামিজ লেংগুৱেজ? অসমীয়া ভাষাত 2017 চনত সাহিত্য অকাডেমী বঁটা কোনে লাভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব জয়ন্ত মাধৱ বৰা।